তো গাইজ কেনে আছে আপোনালোক কমেণ্ট কৰি জনাব। আৰু গাইজ ফাইনেলি মই বৰ্তমান আমাৰতো ধান ৰুবাৰ হৈছিয়ে, তো পথাৰতো এইবিলাক পানী চানী হোৱা নাই বাৰু, হৈছিল যদি শুকাই গ'ল। তো ইয়াতে এইবিলাক কইঠা চিতা হৈছে, মজাকৈ গাইছে, পূৰা সেউজীয়া সেউজীয়া হৈ গৈছে চিনাৰী, মজা যদি একদম তলৰ পৰা লোৱা যায় মজা লগা হৈছে গাইছে। চিংগানা গোবৰুৱা কি মজা লগা হৈছে গাইছ, এই ৰুব লাগিব কেইদিনমান পিছত। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, এটা মানে একদকে এটা প্ৰশ্ন সুধিম, তো শুনক, আপোনালোকে জানে যদি ক'ব পিছত কমেণ্টত। তো প্ৰশ্নটো হৈছে কি, ৰামৰ দেউতাকৰ 3টা চলি, তো এটাৰ নাম হৈছে ঘটিৰাম, এটাৰ নাম বাতিৰাম, আৰু 3 নম্বৰ চলিটোৰ নাম কি? क्या है प्रश्न है আমি বানে দিছোঁ প্ৰশ্ন হে, ৰামৰ দেউতাকৰ 3টা চলি, এটাৰ নাম ঘটিৰাম, এটাৰ নাম বাতিৰাম, 3 নম্বৰটোৰ নাম কি আহে? আপনি হ্যাঁ কি বালতি কি নাম আছিল? ৰাম লক্ষ্মণ শ্বুটিঙৰ মাজতে আৰু দৌৰা খেলাৰ প্ৰতিযোগিতা পালোঁ, 50 টকা পাব যোনে ফাৰ্ষ্ট পায়। দুটাই যিহেতু চলি ফাৰ্ষ্টে আছে 50 টকা। তো ৰ'বা দৌৰবা দিম ৰ'বা, এই তাতে পাউছে যা অলপ, পাউছে যা অলপ, হৈছে ৰ মই 1 2 3 কম, আহিলাকে কি যাক 1 2 3 নকতে আহিলি যি, আৰু যা দে ৰ নাইবি, মই কৈ আছোঁ 1 2 3 আহি যা, হৈছে এইবাৰ। তোৰ কি হ'ল? বিহুত কি পুৰস্কাৰ পাইছিলি? মই মানে ভেকচনত ফাৰ্ষ্ট পাইছিলো। তই কিবা পুৰস্কাৰ পাইছিলি? ভেকচনত মই নাপাইছো। তই শুনে গোটেই মাহ আনছা দেখোন, গোটেই মাহ শুনে আনছা দেখোন। তই কেইটা পাইছা? 10টা। মই 9টা পাইছো। তই মানে এটা বেছি পাইছি? নাই বনাই মিছা কথা পাইছি না, এই মিছা কথা পাইছি চিনি তেনে গাইজ কায়ো সৰু নহয়, গম পাইছি না? ফাইনেল এইবাৰ দৌৰ পুৰা একদম ৰেডি। এলা কি মৰিল ধনী যা। তো গাইজ এখন সেই ভুই ৰুই আছে আৰু চাওক, জোকা ধৰছি তো গাইজ এইকেইখন সৰু সুৰা আমাৰ হিমালয় পৰ্বত চাওক, ধুনীয়াৰ আছে এতিয়া সৰু সুৰা গাইজ। আৰু গাইজ আমি এতিয়া ব্ৰইলাৰ কিনিব যাম বুলি ভাবিছোঁ, বলক ব্ৰইলাৰ কিনি আহোঁ। এখন ফাৰ্ম আছে আমাৰ। ও গাইজ কি আচৰিত কথা, এটা ব্ৰইলাৰ নাই, গোবৰ মাখা আছে, গোবৰ খাব লাগবা পাৰে গাইজ আজি। এওনো আহিছে, তুন কি খাবি নেকি ব্ৰইলাৰ? এইকেইটা আছে, এতে কিজানি শেষ পাব পাৰে, একো নাই দেখোন এনে। ঐ জেঠি ডাল আন্ধাৰ, পুৰা আন্ধাৰ, কাম নাই নাই গাইজ, একো ব্ৰইলাৰ চইলাৰ নাই। তো আজি আমি দেখছি গাছডালত ধৰি আছোঁ, মই এডালত বাগিব চেষ্টা কৰিম, আৰু কেমেৰা পত্ৰ অলপ থোৰা দূৰত যাওঁ আৰু মোক আমাৰ দাদা কৰিছে ধামাকা বললো, তো ভৰিটো অলপমান খুন হ'ল, তো উপায় নাই, ইয়াৰ ভিডিঅ' বনাব কাৰণে যি টি কৰবাই লাগিব। আপোনালোকে নহ'লে লাইক ছাবস্ক্ৰাইব একো নকৰে, ভিউ নাহে। তো আৰু
ইবাৰে আৰু পেলাই গাইছ তই না তো গাইজ আজিৰ ভিডিঅ'টো এখনেই আছিল ভাল লাগিল যদি আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুন ছাবস্ক্ৰাইব কৰিব তো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই আজিৰ কাৰণে